বাসুদেৱায় নমস্কাৰ মই এষ্ট্ৰলজাৰ বি কাশ্যপ প্ৰয়াগ এষ্ট্ৰলজি সলিউশ্যন আৰু ৰিচাৰ্চ চেণ্টাৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টকুট মিলানৰ আৰু এটা মুখ্য দোষ, যিটো ফকুট দোষ বুলি কয়। ফকুট দোষৰ ওপৰত আমি আলোচনা কৰিম। ফকুট দোষ হ'লে কি হয়? সব টোটেল 8টা মিলন কৰিব লাগে, ঠিক আছে। এই 8টাৰ ভিতৰত অন্যতম ফকুট দোষটো অন্যতম বুলি কোৱা হয়। ইয়াৰ পিছত আহিব নাৰী দোষ। কিন্তু ফকুট দোষ যদি কাৰোবাৰ থাকে তেনে বিয়া নকৰোৱাটোৱে ভাল। কোনো ধৰণৰ যদি খণ্ডন নাথাকে তেনেহ'লে সেই বিয়া নকৰাটো ভাল। এতিয়া ফকুট দোষ হয় কেনেকৈ আৰু ফকুট দোষ হ'লে কি হয়? চাওক, ফকুট দোষ জানা একদম সহজ কথা যে দৰা বা কইনাৰ দুখনে কুস্তি আপোনালোকে মিলাই ল'ব। দুখন কুস্তি মিলোৱাৰ পিছত তাত ৰাশিটো কি হৈ আছে সেই ৰাশিটো চাব। বেলেগ লিখিব নালাগে, অকল ৰাশিটো কি আছে। ছাপ'জ জাতকৰ মেঘ ৰাশি আৰু জাতিকাৰ মীন ৰাশি, ঠিক আছে। এতিয়া জাতকৰ চন্দ্ৰ য'ত বহি আছে তাৰ পৰা জাতিকাৰ চন্দ্ৰ য'ত বহি আছে, মানে দৰাৰ য'ত চন্দ্ৰ বহি আছে কুস্তিখনত তাৰ পৰা কইনাৰ য'ত চন্দ্ৰ বহি আছে সেই ঘৰকেইটাক কাউণ্ট কৰিব। ছাপ'জ মেঘ ৰাশিৰ কথা কৈছোঁ, মেঘ ৰাশিৰ পৰা যদি আমি কাউণ্ট কৰোঁ মীন ৰাশিলৈকে, তেনেহ'লে কিমান হ'ব? 12 হ'ব। আৰু মীন ৰাশিৰ পৰা এতিয়া কইনা কুস্তিৰ পৰা দৰা চন্দ্ৰ ক'ত আছে, কন্যা কুস্তিৰ চন্দ্ৰ য'ত আছে তাৰ পৰা দৰাৰ চন্দ্ৰ ক'ত আছে কাউণ্ট কৰক। তাৰ পৰা দেখা পালে যে 2ৰ পৰা 1 নম্বৰত আছে, তাৰমানে 1 ঘৰ আগত আছে। ইয়াত কি হ'ল? 2 জাতকৰ য'ত চন্দ্ৰ আছে তাৰ পৰা 12 নম্বৰ ঘৰত জাতিকাৰ চন্দ্ৰ আছে, আৰু জাতিকাৰ য'ত চন্দ্ৰ আছে তাৰ পৰা 2 নম্বৰ ঘৰত জাতকৰ চন্দ্ৰ আছে। তাৰমানে আমি এতিয়া গম পালোঁ যে 2 আৰু 12 হ'ল। এতিয়া চাওক, যদি তেনেকৈ কাউণ্ট কৰাৰ পিছত জাতকৰ চন্দ্ৰৰ পৰা জাতিকাৰ চন্দ্ৰ কাউণ্ট কৰাৰ পিছত, চন্দ্ৰৰাশি কাউণ্ট কৰাৰ পিছত, বা জাতিকাৰ চন্দ্ৰৰাশি কাউণ্ট কৰাৰ পিছত জাতকৰ চন্দ্ৰৰাশি মিলোৱাৰ পিছত যদি 2, 5, 6, 8, 9 আৰু 12 আহে তেনেহ'লে ফকুট দোষ লাগে। এতিয়া এই ফকুট দোষ যদি লাগে কি হ'ব পাৰে? মেইনলি ফকুট দোষ 3টা পৰ্যায় আমি চাব লাগিব। এটা হ'ল 2, 12, তাৰপিছতটো হ'ল 5ম, 9ম, আৰু তাৰপিছত হ'ব লাগিব 6, 8, মানে ষষ্ঠক হ'ব লাগে। যদি হয় তেনেহ'লে ফকুট দোষ লাগে আৰু বৰ বেয়াকৈ বৈবাহিক জীৱনত ক্ষতি কৰে। যদি 2 আৰু 12 হয় তেনেহ'লে কি হয়? জাতকৰ আৰু জাতিকাৰ যদি চন্দ্ৰৰ প্লেচমেণ্টবিলাক 2, 12 হয় তেনেহ'লে আৰ্থিক ক্ষতি আহিব। তাত আনৱান্টেড লছবিলাক দেখা পাব। আৰ্থিকভাৱে অকণমান ভাৰাক্ৰান্ত হ'ব জাতক জাতিকা বিয়াৰ পিছত। আৰু 5 আৰু 9 যদি আহে তেনেহ'লে সন্তানৰ কাৰণে প্ৰব্লেম। সন্তান উৎপত্তি হোৱাত বাধা থাকিব। সন্তান যদি হয়ও বহুত দেৰিকৈ হোৱা চান্স থাকে, আৰু বহুত ক্ষেত্ৰত নোহোৱাও দেখা পোৱা যায়। আৰু যদি 6, 8 থাকে তেনেহ'লে ডাইভোৰ্চ, বা জাতক আৰু জাতিকা যেতিয়া বিয়াৰ পিছত দৰা কইনা হ'ব তেনেহ'লে মতভেদ থাকিব, মতৰ অমিল থাকিব, আৰু জাতিকাৰ কইনাৰ বৈধব্য যোগ থাকে। সেইকাৰণে 2, 12 আৰু 5, 9 আৰু 6, 8 যদি হয় তেনেহ'লে বিয়াৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰা দৰকাৰ। এতিয়া ফকুট দোষ কেঞ্চেল কেনেকৈ হয়? কেঞ্চেল হোৱাও আমি জানিব লাগিব যে আমি গম পালোঁ যে জাতক বা জাতিকাৰ যদি 2, 12 বা 5, 9 বা 6, 8 যদি হয় তেনেহ'লে ফকুট দোষ হ'ব। কিন্তু ফকুট দোষ কেঞ্চেলটো হয়। কেঞ্চেল কেনেকৈ হ'ব? চাওক, যদি বৰ আৰু কইনাৰ ৰাশিৰ অধিপতি যদি একে হয় তেনেহ'লে ফকুট দোষ নালাগে, ঠিক আছে। আৰু তাৰপিছত ৰাশিৰ স্বামী
জাতকৰ ৰাশিৰ স্বামী আৰু জাতিকাৰ ৰাশিৰ স্বামী মানে অধিপতি যদি মিত্ৰ হয় তথাপিও ভকুত দোষ নালাগে। এই সৰু সৰু বস্তুবিলাক জানিলেও যদি আমাৰ ২-১২ বা পঞ্চম নৱম বা ষষ্ঠক যদি হৈ থাকে, যদি এই সৰু সৰু বস্তুবিলাক জানো তেনেহ'লে আমি পোনচাতে ক'ব পাৰোঁ যে ভকুত দোষ থকাৰ পিছতো বিয়া হ'ব পাৰে। সাধাৰণতে ভকুত দোষ নালাগাৰ যদি ৰাশিৰ অধিপতি একে হয়, তাৰমানে কেনেকৈ হ'ব, মেঘ ৰাশি বৃশ্চিক ৰাশি যদি হয় ভকুত দোষ নালাগিব, অধিপতি একে। বৃষ ৰাশি তুলা ৰাশি ভকুত দোষ নালাগে, অধিপতি এটাই হ'ব। আৰু ছাপ'জ মিথুন ৰাশি মকৰ ৰাশি তাতো ভকুত দোষ নালাগিব, কাৰণ কিয় পৰস্পৰ মিত্ৰ, অধিপতি মিত্ৰ হয়। আৰু কৰ্কট ধনু পৰস্পৰ অধিপতি মিত্ৰ, আৰু সিংহ মীন পৰস্পৰ অধিপতি মিত্ৰ হ'ব। আৰু কন্যা আৰু কুম্ভ তাতো পৰস্পৰ অধিপতি যিহেতু মিত্ৰ, সেইটো কাৰণে ভকুত দোষ ইয়াতে কেনচেল হয়। কিছু ক্ষেত্ৰত চাব যে যদি আমি মেঘ ৰাশিৰ উদাহৰণ লওঁ, মেঘ লগ্নৰ উদাহৰণ লওঁ, মেঘ লগ্নৰ উদাহৰণ ল'লে কি হ'ব, জাতকৰো মেঘ লগ্ন, জাতিকাৰো ছাপ'জ মেঘ লগ্ন, ইয়াতে কি হ'ব, মেঘ লগ্নৰ পঞ্চম ঘৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ পৰা যেতিয়া আমি ছাপ'জ জাতিকাৰ মেঘ লগ্ন মীন ৰাশি আৰু জাতকৰ মেঘ লগ্ন সিংহ ৰাশি, ইয়াতে চাব মেঘ লগ্ন ৰাশি লগ্ন এটাই, কিন্তু ৰাশি যিহেতু সিংহৰ পৰা যদি আমি মীনটো কাউণ্ট কৰোঁ, ঠিক আছে, মীন ৰাশি কাউণ্ট কৰিলে কিমান হ'ব, কাউণ্ট কৰিলে হ'ব 6 আৰু 8, তাৰমানে 27 হ'ব। আৰু কন্যাৰ পৰা যদি আমি কাউণ্ট কৰোঁ তেনেহ'লে 6 হ'ব, মীন ৰাশিৰ পৰা সিংহ ৰাশিলৈকে 6 আহিব, 6টা ঘৰ আগত আছে। আৰু সিংহ ৰাশিৰ পৰা মীন ৰাশিলৈকে যদি দৰাৰ কুস্তিৰ পৰা কাউণ্ট কৰোঁ তেনেহ'লে 8 হ'ব, 27 হ'ব। 27 হ'লে ইয়াতেতো দেশ হৈ গৈছে, ডাইভোৰ্চ হোৱাৰ চান্স আছে, মতভেদ হোৱাৰ চান্স আছে, বিধৱা হোৱাৰ চান্স আছে। যিহেতু সিংহ ৰাশিৰ অধিপতি আৰু মীন ৰাশিৰ অধিপতিৰ মাজত মিত্ৰতা আছে, ইয়াতে ভকুত দোষ কেনচেল হ'ব। ঠিক তেনেকৈ মেঘ লগ্নৰ ক্ষেত্ৰত যদি কওঁ, ল'ৰা বা ছোৱালী মেঘ লগ্ন হ'লে যদি সিংহ আৰু মেঘ ৰাশিও যদি হয়, ছাপ'জ মেঘ লগ্ন দুটাৰে, এটা সিংহ ৰাশি এটা মেঘ ৰাশি, তাতো আপোনাৰ নৱ পঞ্চম যুগ আহিব, তাতো যিহেতু মিত্ৰ, সেইটো কাৰণে ভকুত দোষ কেনচেল হৈ যাব। আৰু ঠিক তেনেকৈ মংগল আৰু গুৰুৰ মাজতো মেঘ ৰাশিত যদি চায়, তাতো 2-12 আহিব, তাতো ভকুত দোষ থাকিলেও কেনচেল হ'ব। তেনেকৈ আমি ভকুত দোষবিলাক কেলকুলেশ্যনটো ধুনীয়াকৈ নিজে ওলাই ল'ব পাৰোঁ। আৰু এটা সহজ নিয়ম আছে কি যে আজিকালি ছফ্টৱেৰ বহুত ইজিলি এভেইলেবল হৈ গৈছে এষ্ট্ৰলজিৰ, প্লে ষ্ট'ৰতে বহুতখিনি পাব। তাত যদি চাই মেটচ মেকিং বুলি আছে, মেটচ মেকিঙত যদি দৰা বা কইনাৰ ডিটেইলছখিনি দি মেটচ মেকিঙত ক্লিক কৰি দিব, তাত চাৰ্টখন ওলাই যাব। এতিয়া চাওক যে ভকুত দোষত মাৰ্ক কিমান দিয়ে, ভকুত দোষত মাৰ্ক দিয়ে 7। যদি ভকুত দোষ থাকে তেনেহ'লে 7ৰ ভিতৰত 0 মাৰ্ক পাব। আৰু যদি ভকুত দোষ নাথাকে তেনেহ'লে 7ৰ ভিতৰত 7 পইণ্ট পাব। এতিয়া চাওক, আমি এখন কুস্তি চালোঁ, কেতিয়াবা ছাপ'জ জাতক বা জাতিকাৰ যেতিয়া গ্ৰহ আমি ভকুত দোষ বিচাৰ কৰিলোঁ, বিচাৰ কৰাৰ লগে লগে কি আহিল তাত, যে 16 ছাপ'জ টোটেল পইণ্ট আহিল, 18 তলত হ'লেতো বেয়া, তো 16 আহিল। 16 হোৱাৰ কাৰণে ইয়াতে যেতিয়া আমি ভকুত মিলন কৰিলোঁ, ভকুত দোষটো চালোঁ, তাত 6-8 আহিল। 6-8 অহাৰ লগে লগে আমি পোনচাতে কৈ দিলোঁ যে কুস্তিখনে, কম্পিউটাৰাইজ কুস্তিখনে ডাইৰেক্ট তাতে 0 মাৰ্ক দিব, ঠিক আছে। কিন্তু আমি যদি নিজে বনাই চাওঁ, ছাপ'জ মেঘ ৰাশিৰ উদাহৰণটো যিটো দিলোঁ, তাত যদি চাওঁ যে 6-8ত কি হ'ল, যে মেঘ ৰাশিত সিংহ আৰু গুৰু পৰিল অধিপতি, যি দুয়ো পৰস্পৰ মিত্ৰ, তাৰমানে আমি ক'ব পাৰোঁ যে ভকুত দোষ কেনচেল হ'ল। কিন্তু কম্পিউটাৰ জেনেৰেট কৰাৰ লগে লগে তাততো 0 মাৰ্ক আহিল, আৰু গোটেইখিনি মিলাওঁতে 16 মাৰ্ক আহিল। 16ৰ পৰা 0 যদি আমি প্লাছ কৰোঁ তেনেহ'লে 16 আহিল। কিন্তু যদি 16ৰ লগত 7 প্লাছ কৰি দিওঁ তেনেহ'লে কিমান আহিব,
তাৰমানে আমি ক'ব পাৰোঁ যে ইয়াতে সাতটো ইয়াতে ধৰাই নহয়, সাতটো সদায় ইয়াতে ভকতটোক যিহেতু গণাৰ কাৰণে 6 8 আহি তাত ভকতটোক দেখালে আৰু কম্পিউটাৰে যিহেতু মিত্ৰ শত্ৰু নাচালে সেইটো কাৰণে আমি ক'ব পাৰোঁ যে ইয়াতে বিয়াখনৰ কাৰণে নাকচ কৰিলে, কিন্তু আচলমতে এইখন বিয়া কৰাব পৰা যায়। কাৰণ কিয়, যদি 16 আৰু 7 আমি প্লাছ কৰোঁ তেনেহ'লে 23 পালোঁ, 23 পোৱাৰ লগে লগে এটা মজবুত স্থিতিত আহি গ'ল। মজবুত স্থিতিত অহাৰ লগে লগে বিয়াখনৰ কাৰণে পজিটিভ হ'ল। কিন্তু আমি যেতিয়া ছফ্টৱেৰ মাধ্যমেৰে চাওঁ তেতিয়া তাত ভকতটোক দেখাই 7ৰ ভিতৰত আউট অফ 7 0 দিলে, কিন্তু য'ত আউট অফ 7 মাৰ্ক পাব লাগিছিল। এনেকৈ কম্পিউটাৰ পুষ্টিটো বহুতখিনি প্ৰব্লেম আছে, নোহোৱা নহয়। এই কম্পিউটাৰত চোৱাৰ আগতে অকণমান নিজেও যদি আমি চাই ল'ব পাৰোঁ তেনেহ'লে একচুৱেল ফেক্টটো আমি গম পাব পাৰোঁ। আজি আমি ভকত দিশৰ বিষয়ে আলোচনা কৰিলোঁ। অহাকালি ভিডিঅ'ত আমি নাৰী দুখৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত লাষ্ট কালিৰ পিছত যিটো ভিডিঅ' আহিব সেইটো ভিডিঅ'ত আমি এখন কুস্তি ল'ম দৰা কইনা, আৰু সেই দুখন এনালাইচিছ কৰিম। তাত অষ্টপুট মিলনত কিমান কোনে পইণ্ট পালে আৰু পইণ্টবিলাক কেনেকৈ কাউণ্ট কৰা হয়। মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ লগত যদি পৰামৰ্শ কৰিব বিচাৰে কুস্তি ৰিগাৰ্ডিং তেনেহ'লে মোৰ এড্ৰেছটো হ'ল ধ্ৰুৱ জেমছ, অপজিট গুৱাহাটী কমাৰ্চ কলেজ, আৰু মোৰ ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।